এইখনে হৈছে আউনীআটী সত্ৰ মূল গেট। এইখন আউনীআটীৰ এইটো মিউজিয়াম বৰ্তমান বন্ধ আছে। ইয়াতে কি কি আছে তেতিয়া জানে গম পোৱা? প্ৰতিটো বস্তুৱে পোৱা যাব সত্ৰৰ ৰজাদিনীয়া কি কি আছে এনে? হেংদাঙৰ পৰা আৰম্ভ কৰি সাঁচি পাতৰ পৰা আৰম্ভ কৰি পুৰণা যিবিলাক এইটো এটা হয় মিউজিয়াম। ইয়াতে কৰোণাৰ কাৰণে চববিলাক বন্ধ হৈ আছে এতিয়া। মণিকুটৰ ভিতৰত সেইখনে নাই যেতিয়া পালনামত ওলাম এনেই এইবিলাক নহয়। মেইন গেট বন্ধ আছে কৰোণাৰ কাৰণে। এইখন হৈছে মূল গেট। এইটো ডবাটো চাওক না কি ডাঙৰটো। আপোনালোকৰ ভিতৰৰ দৃশ্যখিনি দেখুৱাই আছোঁ। তো বাই বাই দিলোঁ আউনীআটী। আকৌ কেতিয়াবা আহিম, কৰোণাবিলাক নোহোৱা হওক। কৰোণা নোহোৱা হ'লে নিশ্চয় আহি সম্পূৰ্ণ দেখাব পাৰিম ভিতৰত ক'ত কি আছে। আজিলৈ বাই বাই। আজিলৈ বাই বাই।